हेलो गाइस কি খবৰ আশা কৰো আপোনালোক সকলোৰে ভালেই মই হেলে মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আজি বলো ভিডিঅ' এটা কৰো বলে আমি ওলাইছো বাবু আহিছে আৰু এফালে সুনু আহিছে ইহঁত দুটা মোৰ বাইৰ ছোৱালী বাই মানে মোৰ মাৰ ককায়েকৰ জীয়েকৰ পুতেক জীয়েক মোৰ এতিয়া ভাঙিন হৈছে আমি আমাৰ আসলে আমাৰ পথাৰখনটো আপোনালোকক দেখাইছিলো আমাৰ পথাৰৰ হেফালে মানে এটা শিৱ মন্দিৰ আছে কালিলৈ পৰহিলৈ যেহেতু শিৱৰাত্ৰি আছে সেই কাৰণে আমাৰ ইয়াত চান্দা বিচাৰি আহিছিল মানে তাৰ পিছত আমাৰ মানে হেদিনা মাহত নাছিলে দিব নোৱাৰিলো মানে হেদিনা সেই কাৰণে আজি আহিছো দিয়া হ'ব বুলি বলক আমাৰ ইয়াত শিৱ মন্দিৰটো বেছি ডাঙৰ নহয় মানে মন্দিৰটো সৰু তাতে দেখাওঁগে বলক আজি কেনেকুৱানো আয়োজন চলিছে ময়ো চাওঁগৈ ভাগিন হওক বা ভনীয়েক হওক সদায় ওখয়ে হয় মানুহ আপোনালোক দেখুৱাবলৈ আনিলোঁ হয় কিন্তু দেখুৱা আমাৰ পথাৰ মাজতে দেখাইছোঁ বেলিটো ডুবিবলৈ হৈছে ইফালে আৰু আমাৰ তুলিলৈ যোৱা এইফালে ট্ৰেইন লাইনটো আছে তাত আছে মন্দিৰটো মই যিহেতু ইউটিউবৰ নতুন মানুহ মোক ভাগিনে ইউটিউবৰ জ্ঞান দি আহিছে কেনেকৈ ভিডিঅ' দিব লাগে কেনেকৈ ভিউৱাৰ্ছ আনিব লাগে মোক জ্ঞান দি আছে ঠিক আছে আপোনালোকৰ যদি এনেকুৱা ফ্ৰী জ্ঞান লাগে মোক কণ্টেক্ট কৰিব পাৰে মোবাইলটোকে সৰি পৰিছে বেছি ষ্টাডি মাৰিছে যে থকা দেখিও তাৰ মানুহে চাইছে কেইটা পথাৰৰ মাজে মাজে গজং গজং কি প্ৰাণী আহিছে সেইকাৰণে চবেই আমাৰ ফালে চাই আছে চবেই ডিঙি ঘূৰাই ঘূৰাই চাই আছে ফালে আমাৰ ঘৰৰ ওচৰ খুৰী এগৰাকীয়ে ভাঙৰ লাৰু কাৰণে গুৰ ওলাই আছে আৰু সেইফালে পিঠাগুড়ি সেইফালে মাহী আছে আৰু এইফালে বাই এগৰাকী আছে এইফালে আছে আমাৰ গাঁৱৰ দাদা এজন এয়া বনাই আছে এইফালে আপোনালোকক মিঠৈটো দেখাম দেই এইফালে আমাৰ এইটো মন্দিৰটো আমাৰ ঘৰৰ ওচৰ এইফালে ওপৰৰ ফালে আপোনালোকক দেখামগৈ বলক এইফালে আমাৰ ওপৰলৈ উঠিবৰ কাৰণে চিৰি বনাই দিছে এইফালে আমি এতিয়া উঠি উঠি যাম ফালে চব ধুনীয়াকৈ সজাই দিছে কাইলৈ এইবোৰ স্কিনবোৰ লগাই দিব তেতিয়া আৰু ভাল লাগিব আৰু দেখিবলৈ এতিয়া এনেকৈ দি থৈছে এইফালে এইফালে আছে ট্ৰেইন লাইনটো এইফালে এইফালে এখন দলং এখন আছে দলংখনৰ তললৈও এতিয়া যাব পাৰিম যিহেতু পানী শুকাই আছে বতাহ বহুত দি আছে দেই ইয়াত সেইফালে পানী সিমানটোৱে আছে এইফালে হৈছে হীৰা গাঁও আৰু এইফালে হৈছে আমাৰ গাঁওখন নপাম জাপি সজীয়া ট্ৰেইন লাইনটো দুভাগ কৰি দিলে আছিলে এই পথাৰখনে আগত এই পথাৰখনে একেখন পথাৰহে আছিলে যেতিয়া এই ট্ৰেইন লাইনটো আহি গ'ল তেতিয়া পথাৰখন দুভাগ কৰি দিলে যোৱা গছজোপা গৰম দিনত থাকিবলৈ ভাল বহুত ধুনীয়া বতাহ দি থাকে এতিয়া গছৰ পাত লঠঙা হৈ গ'ল সৰি কোঁৱৰৰ জীয়েক কামিয়াল মানুহ কৈও অকণমান লাগি দিছোঁ মিঠৈ বনোৱাত মই এনেই ৰৈ থাকিম নি ইয়াত মিঠাই বনোৱা কেইটাক মাৰা ফটো মাৰা আৰে এইফালে এইটো গুলি মৰা মানুহ উঠাই দিছে এইটো মাৰি দিয়া লোকেল ঝৰ্ণা ভাল লাগিছে কিমান ধুনীয়াকৈ বৈ গৈছে পানী বৈছে ঐ পৰিবি পানীবোৰ দেখি হাত ধুওঁ ধুওঁ লাগে ভৰি ধুওঁ ধুওঁ লাগে কিন্তু যদি মানুহে কোনোবাই ভয়টো কৰি থৈছে এইফালে যদি উঠি আহে এনে কৈছোঁ দেই পানী ধুনীয়া এইফালে গোট খাই আছে এইখিনি ধুনীয়াকৈ আৰু এইফালে লাহে 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 বৈ
সোঁফালে গুচি গৈছে ভাল লাগে ইয়ালৈ আহি যদি ইয়ালৈ আহোঁ তললৈ নহাকৈ নাথাকোঁ মানে সেইটো ভাল লাগে আহি তললৈ আগতে ডাঙৰকৈ চিঞৰোঁ ইয়াত যে মাতটো এখন দলংখন আছে যে ডাঙৰকৈ চিঞৰোঁ মাতটো একদম ভাল ডাঙৰকৈ ওলাই যায় আৰু চবেই আৰু কোনে কিমান জোৰকৈ চিঞৰিব পাৰে সেইটোৱে আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে শিৱৰাত্ৰিৰ শুভকামনা জনালোঁ মহাদেৱ শিৱই সকলোৰে মংগল কৰক বাই বাই